নমস্কাৰ মাধৱ পল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ, এটা ইম্পৰ্টেণ্ট ভিডিঅ'। মই ভাবোঁ যে এইটো ভিডিঅ' বনালে আপোনালোকে অকণমান হ'লেও সুবিধা পাব। গতিকে মোৰ যিটো দেশী মুৰ্গী পালনৰ যিটো চিৰিজ বনাই আছিলোঁ, সেই চিৰিজৰ চৰাইখিনি কি হৈছে, এটা অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে অসুবিধাটো হৈছে কি যে সিহঁতে খুটি কৰি কিনে পিছফালৰ কি বুলি কয় এইটো ছালটো এৰাই দিয়ে, পাখিবিলাক খাই দিয়ে, খাই কিনে সিহঁতে তেজ উলিয়াই দিয়ে। গতিকে যদি এনেকুৱাই যদি সমস্যা হৈ থাকে কি এসময়ত কি হ'ব, সিহঁতে চৰাইবিলাক মাৰি পেলাব। গতিকে আমি মাৰি নেপেলাওঁতে আমি ব্যৱস্থাটো লোৱা ভাল। গতিকে সেয়েহে কি কৰিছোঁ, এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিছোঁ। যিটো আমি আগতে যিটো কেলছিয়াম খুৱাইছিলোঁ ভাৰ্চাকেল বুলি, সেইটো কেলছিয়ামটো কিন্তু ইমান ষ্ট্ৰং নহয়। গতিকে অষ্টবেটৰ নিচিনা ইমান ষ্ট্ৰং নহয়। গতিকে মই আকৌ যোৱাকালি এইটো পৰিস্থিতিটো দেখা পাই অষ্টবেটটো লৈ আহিলোঁ। গতিকে অষ্টবেটটো লৈ আনি এতিয়া বৰ্তমান চাই লওঁ যে কেনেকৈ দিব লাগে বা কি হেৰিত দিব লাগে, আপোনালোকক সেইখিনি দেখাই দিম। গতিকে পলকচোন এতিয়া সিহঁতক আমি কি কৰিম, ঔষধখিনি বা মেডিচিনখিনি আমি মিক্স কৰি লওঁ, তাৰপিছত সিহঁতক দি দিম। গতিকে কেলছিয়ামটো দিয়াৰ এটাই কাৰণ হ'ল যে যিটো খুটিৰ ৰোগ, যিটো খুটিয়াই কিনে ছাল এৰাই দিয়ে বা সিহঁতৰ কেলছিয়ামৰ প্ৰয়োজন যিটো আছে, সিহঁতৰ গ্ৰোথ সঠিকমতে হ'ব, তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, কেলছিয়ামটো ইউজ কৰিম। গতিকে কেলছিয়ামটো নিতান্ত প্ৰয়োজন সিহঁৰ কাৰণে, যিহেতু বাহিৰত এৰি দিয়া মুৰ্গীবিলাক কি হয়, সিহঁতে নিজৰ ইচ্ছামতে সিহঁতে যি লাগে খাদ্য বিচাৰি খাব পাৰে। গতিকে এই ভিতৰৰ মুৰ্গীবিলাক কি কৰিব লাগে, আমি সিহঁতক জানি বুজি সিহঁতক খাদ্যবিলাক দিব লাগিব, নহ'লে সিহঁতে এটাই আনটোক খুটি হ'ব বা ছাল এৰাই খাব বা মাৰি যোৱা পৰ্যন্ত দেখা যায়। গতিকে মাৰি পেলাই চৰাইটোক খুটিয়াই। গতিকে এই কাৰণত আপোনালোকে কেলছিয়ামটো খুৱাব। গতিকে এনেকৈ অকণমান হ'লেও বুজাই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মই যিখিনি জানো বা আমাৰ দেশী মুৰ্গী পালনৰ চিৰিজটো মই কি বুজালোঁ বা কি শিকালোঁ নাজানো। গতিকে এইখিনিয়ে লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ যে এইখিনি কেলছিয়ামটো আমি আজি ইউজ কৰিছোঁ, আপোনালোকেও ইউজ কৰিব। গতিকে মই কোৱাৰ ধৰণে কি কৰিলোঁ, এতিয়া এইটো অষ্টবেটটো আনিলোঁ। আমি ভাৰ্চাকেলটো ইমান ভাল ৰিজাল্ট পোৱা নাই, গতিকে এইটো অষ্টবেটটো আনিলোঁ। অষ্টবেটটো আপোনাৰ দামো কম, প্লাছ আপোনাৰ কি হয়, এইটো ৰিজাল্টটো বেছি ভাল। এইটো অষ্টবেট ইয়াৰ প্ৰাইচটো চাওক, মাত্ৰ 88। এইটো মাত্ৰ 88 প্ৰাইচ। তাৰপিছত ইয়াৰ লগত এটা কি কৰিলোঁ, আমি ফিমাৰৰ এটা সৰু এটা আনিলোঁ। ইয়াৰ দামটো হ'ল 30 ml। গতিকে এতিয়া আমি কি কৰিম, এই ফিমাৰেলটো আমি অষ্টবেটত ইয়াত মিলাই ল'ম ভালদৰে। এনেকৈ খুলি লৈ অষ্টবেটটোত আমি কি কৰিম, এতিয়া ফিমাৰেলটোও খুলি লওঁ। এতিয়া খুলি লৈ ইয়াত আমি গোটেইখিনি ঢালি দিম। ইয়াত আমি এনেকৈ গোটেইখিনি ঢালি মিহলাই দিম। যিহেতু ইয়াতে লিখা থাকে যে অষ্টবেটৰ লগত এটা 30 ml ফিমাৰেল আমি মিক্স কৰি দিব লাগে। মই দেখাই আছোঁ আপোনালোকক, ইয়াতে লিখা থাকে, এয়া দেখা পাইছে, 30 ml ফিমাৰেল এটা মিক্স কৰি ল'ব দিছে, তেতিয়া উৎপাদনটো ভাল হয় বুলি কিনে ইয়াতে উল্লেখ আছে। গতিকে আমি ইয়াক মিহলাই ল'লোঁ, ভালদৰে ইয়াক মিহলাই ল'ম। আমি এনেদৰে ভালদৰে মিহলাই লওঁ। গতিকে এতিয়া মিহলোৱা হৈ গ'ল। আমি কি কৰিছোঁ, 3 লিটাৰমান কুহুমীয়া গৰম পানী লৈছোঁ। যিহেতু আপোনালোকে জানে, যিসকলে মোৰ নিয়মীয়া ভিউৱাৰ্ছ, তেওঁলোকে জানে যে মই ৰাতিপুৱা সদায় এই ঠাণ্ডা দিনত কুহুমীয়া গৰম পানী দি আছোঁ। সেই হেতুকে আজিও মই কুহুমীয়া গৰম পানী লৈছোঁ। গতিকে অষ্টবেটটো আমি কি কৰিম, 20 ml আমি দিম। গতিকে যিহেতু ফিমাৰেলৰ এইটো সোপাটো আমাৰ আছে, এইটো 5 ml। গতিকে 5 ml কৰি আমি 4বাৰ ইয়াক দিম। 1 2 3 4 20 ml আমি দিলোঁ। আৰু যিহেতু আমাৰ খুটিটো অলপ বেছি হৈছে, আমি 5 ml আৰু
বেছি কৰি দিলোঁ। যদি বেছিকৈ হয় ড'জটো আপোনালোকে বঢ়াই দিব। গতিকে আমি ড'জটো কি কৰিলোঁ অকণমান বঢ়াই দিছোঁ। বঢ়াই কিনে ইহঁতক এনেকৈ এতিয়া খাবলৈ দিম। যিহেতু অকণমান পানী বেছি সেয়েহে ঔষধটো অকণমান বেছিকৈ দিলোঁ। গতিকে এতিয়া আমি সিহঁতক কি কৰিলোঁ কেলছিয়ামটো বৰ্তমান খাবলৈ দিলোঁ। গতিকে গ্ৰ'থটো আপোনালোকে কেনেকুৱা পাইছে সেইটো মোক কমেণ্ট কৰি নিশ্চয় জনাব। গতিকে ইয়াৰ চৰাইখিনি চাওক। এইখিনিয়ে আপোনালোকে দেখা পাই থকা চৰাইখিনি, যিটো আমি 0ৰ পৰা 30 ডেজলৈকে ভিডিঅ' বনাইছিলোঁ। এইখিনিয়ে চৰাইখিনি, অইন বেলেগ চৰাই ইয়াত নাই। সেইখিনিয়ে ইয়াত আছে। গ্ৰ'থটো আপোনালোকে চাগে ভালেই হৈছে। গতিকে কেলছিয়ামটো আমি ফাৰ্ষ্ট 3 দিন দিছিলোঁ। ফাৰ্ষ্ট 3 দিন ভিমাৰেল, ছেকেণ্ড 3 দিন কেলছিয়াম। গতিকে এনেকৈ কেলছিয়াম দিছিলোঁ। তাৰপিছত 1 মাহ হওঁতে আকৌ আমি কেলছিয়ামটো দি দিছোঁ। গতিকে এনেকৈ ৰাখিছোঁ। পোৱালিখিনি ভালে গ্ৰ'থ হোৱা যেন অনুভৱ হৈছে। গতিকে যেতিয়া মই পোৱালিখিনি বিক্ৰী কৰিম বা চৰাইখিনি বিক্ৰী কৰিম তেতিয়া আকৌ ভিডিঅ' এটা বনাম, বা কিমান লাভ হ'ল, কিমান লছ হ'ল, বা 2 মাহত আমাৰ কিমান লাভ হ'ল। গতিকে তেনেকুৱা এটা ভিডিঅ' বনাম মই শেষত। গতিকে এনেকৈ পোৱালিখিনি বৰ্তমান চাই থাকোঁ। এনেকুৱা অৱস্থাত পোৱালিখিনি আছে। মই এতিয়া বৰ্তমান ওপৰৰ ঢাকনিখিনি গুচাই দিছোঁ। লাইট দি থৈ দিওঁ ৰাতি, 100 ৱাটৰ 3টা দি থৈ দিওঁ ৰাতি লাইট। যিহেতু এতিয়া গৰম দিন আহি পালে, বৰ্তমান ঠাণ্ডা লগা নাই যেন অনুভৱ হৈছে। অকণমান হ'লেও সিহঁতে ঠাণ্ডা পাব, যিহেতু এতিয়া ঠাণ্ডা অকণমান আছে। গতিকে এনেকৈ ৰাখিছোঁ। কেলছিয়ামটো আমি আজি ইউজ কৰিলোঁ, যিহেতু ইমাৰ্জেঞ্চি আমাৰ ইউজ কৰিব লগা হৈছে, সেয়েহে আমি কেলছিয়ামটো আজি ইউজ কৰি দিলোঁ। গতিকে আপোনালোকৰো যদি এনেকুৱা অৱস্থাই দেখা দিয়ে বা খুটিওৱা ৰোগটো যদি বেছিকৈ হৈ থাকে, তেতিয়াহ'লে আপোনালোকে কেলছিয়ামটো খুৱাই দিব। একেৰাহে আমি 3 দিন খুৱাম, আজি, কালি আৰু পৰহি 3 দিন খুৱাম আমি। এতিয়া 30 ml আমি দি দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।